নমস্কাৰ, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ মাজলৈ এটা বিশেষ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। বিশেষ ধৰণৰ ভিডিঅ' মানে গামোচাৰ কালেকশ্যনৰ ওপৰত ভিডিঅ' এটা লৈ আহিছোঁ। আৰু গামোচা যিহেতু আমাৰ অসমীয়াৰ সন্মান হয়, স্বাভিমান হয়, অসমীয়া জাতিটো আধৰুৱা, গামোচা নোহোৱাকৈ আমি থাকিব নোৱাৰোঁ। তো দেউতাই যিহেতু গামোচাৰ ব্যৱসায় কৰে, গতিকে আমাৰ বেলেগ বেলেগ ধৰণৰ গামোচা আছে, তাকে আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। কেনেকুৱা ধৰণৰ গামোচাৰনো কালেকশ্যন আছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা চাইডে মানে এইখন এখন গামোচা দেখিছেনে, ইমান বেছি মৰম লাগে এই গামোচাখন। নেক্সট এখন আছে, এইখনৰ মাজত এনেকুৱাকৈ কালা পাৰি পাৰি দিছে, দুইটা চাইডে দিগটোতো দিছে, বাণীটোতো দিছে, বাণী বওঁতেও দিছে, দিগটো দিওঁতেও, বাতি কাৰোতে দিছে। এইখন এখন ইয়াত দেখিছেনে, এই গামোচাখনো যেতিয়া গলত ল'ব কি মজা লাগিব। এয়া নেক্সট এইখন আছে, এইখনত অকল বাণীটোত দিছে, এনেকুৱাকৈ ঘাই ঘাইকৈ বুই। ধৰিব পাৰিছেনে আপোনালোকে? এয়া ধৰিব পাৰিছেনে, এনেকুৱাকৈ মাজত দিছে, ধৰিব পাৰিছেনে? নেক্সট এইখন গোটেই সেউজীয়া বুই দিছে। এইখন আৰু বেছি মৰম লগা হৈ উঠিছে, দেখিছেনে? এনেকুৱাকৈ যদি গাত লয় ইমান বেছি মৰম লাগিব। এইখনৰো দেখিছেনে, মাজত এনেকুৱাকৈ বুই বুই দিছে। এয়া সূতাটোৰ লগত এয়া নেক্সট আছে এইখন এখন, বহুত বেছি মৰম লাগে গামোচাবোৰ। নেক্সট এখন আছে, এইখন এই গামোচাখনত মাজত বুটা দিয়া নাই, এনেকুৱাকৈ দিছে, দেখুৱাই আছোঁ আপোনালোকক। কেনেকুৱা লাগিছে এই গামোচাখনো। এইখনো যেতিয়া আমি ল'ম বহুত বেছি মৰম লাগে এই গামোচাখনো। নেক্সট এখন লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, এইখন হৈছে শৰাই গামোচা, নামঘৰবিলাকত দিয়ে। ইয়াত দেখিছেনে, ভগৱানৰ নাম লিখা আছে। কৃষ্ণ ৰাম লিখা আছে। আপোনালোকে কেমেৰাটোৰ কাৰণে চাগে ওলোটাকৈ দেখিছে। এয়া শৰাই দিছে, ধূপ দিছে, চাকি দিছে, ভাগৱত বুলি লিখা আছে। এইখন নামঘৰবিলাকত ব্যৱহাৰ কৰে এই গামোচাখন, শৰাই ৰুমাল বুলি কয়। বহুত বেছি মৰম লগা হৈছে। আছে এখন চিম্পুল গামোচা, এইখন এখন চিম্পুলকৈ দিছে, ফুল অকণমান। আজি এইখিনি গামোচাই মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আৰু বেলেগ ধৰণৰ গামোচা আছে, তো সেইবোৰ পিছত কেতিয়াবা যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে মই সেই গামোচাৰ কালেকশ্যনবোৰো আপোনালোকৰ মাজলৈ লৈ আহিম।
তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে আপুনি মোৰ চেনেলত যদিহে নতুন তেতিয়াহ'লে প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেন্তে আজিলৈ বিদায় লৈছোঁ আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ এটা কথা ক'বলৈ পাহৰিছিলোঁ যদি আপোনালোকক গামোচা লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব মোৰ লগত কণ্টেক্ট কৰিব যেনেকুৱা গামোচা লাগে তেনেকুৱা ধৰণৰ গামোচা পাব তো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব